যিখন নেকি অসমীয়া জাতিৰ সভ্যতা সংস্কৃতি পৰম্পৰা ঐতিহ্য নষ্ট কৰিব পাৰে সেইখন কোনো কাৰণত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যিমানে বলপূৰ্বকভাৱে জাপি নিদিয়ক কিয় এয়া অসমে কেতিয়াও মানি নলয়। কেব আমাক নালাগে, কেব বাতিল কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ যিটো এই দাম্ভিকতা, সৰ্বানন্দ সোণোৱালৰ বিশ্বাসঘাতকতা, তেওঁ অসমৰ নায়ক আছিল কিন্তু আজিৰ তাৰিখত তেখেত খলনায়কত পৰিণত হৈছে। গতিকে কেব বাতিল কৰিব, কেব বাতিল কৰিব লাগিব লাগিব লাগিব।
সমাধিস্থলীৰ পৰা আজি সেই সকলো ওলাই আহিছে তাৰ লগত সাধাৰণ জনগণ সেই জনগণে এটাই দাবী কৰিছে যে যিখন নেকি অসাংবিধানিক যিখনে নেকি অসমীয়া জাতিৰ সভ্যতা সংস্কৃতি পৰম্পৰা ঐতিহ্য নষ্ট কৰিব পাৰে সেইখন কোনো কাৰণত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যিমানে বলপূৰ্বকভাৱে জাপি নিদিয়ক কিয় এয়া অসমে কেতিয়াও মানি নলয়। অসমীয়া জাতিটোৰ যি ঐতিহ্য এই ঐতিহ্য পৰম্পৰা বা সংস্কৃতি এই সংস্কৃতিক কেন্দ্ৰৰ ওচৰত বিক্ৰী কৰি দিবৰ কাৰণে এছাম অসমীয়া দালালে ইতিমধ্যে সাজু হৈছে তেখেতসকলক আমি সকীয়াই দিছোঁ। আজি বৃহত্তৰ পাথৰিঘাট ধুনি দ্বীপশিলা সমগ্ৰ ঐতিহ্যপূৰ্ণ পাথৰিঘাট এলেকাৰ ব্যক্তিসকল ইয়াত আহিছে, জনগণ ওলাই আহিছে, এটাই দাবী কেব আমাক নালাগে স্থাপিত হ'ব নোৱাৰিব। আৰু এইখিনিতে আমি ঐতিহাসিক পাথৰঘাট অঞ্চলৰ সকলো ব্যক্তিক আজি এনে এটা সন্ধিক্ষণত এনে এটা আৰু পথৰুঘাটৰ এই কৃষক বিদ্ৰোহৰ স্থলীতে আপোনালোকে অন্বেষণ কৰি কেব বিৰোধী বাতিলৰ আপোনালোকে আন্দোলন ঘোষণা কৰিছিলে। বিগত 3টা দিনত আপোনালোকে নিশ্চয় কেবৰ বিৰুদ্ধে আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আপোনালোকে শ যুৱক ওলাই আহিছে। কেনেধৰণে আপোনালোকে কি দলৰ নেতৃত্বত বা কেনেধৰণে আপোনালোকে কেব বিৰোধী আন্দোলনত ভাগ চাওক, স্বৈৰাচাৰ আৰু দাম্ভিকতাৰ শেষ সীমা অতিক্ৰম কৰি অসমীয়া জাতিৰ বিখ্যাত দালাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া বুজাটো উচিত যে অসমীয়া জাতিয়ে সকলো দিশৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনাইছে। অসমীয়া জাতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক নামানে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাই মূৰত ধৰিছে, তেখেতে ভবা উচিত যে অসমীয়া জাতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক নামানে। তেখেতে অসমীয়াৰ সময় থাকোঁতে অসমীয়া ৰাইজৰ ওচৰত ক্ষমা বিচাৰি এই বিধেয়ক বাতিলকৰণৰ কাৰণে কেন্দ্ৰৰ ওচৰত হেঁচা দিয়ক। অসমীয়া জাতিয়ে হিমন্ত বিশ্ব সৰ্বানন্দ সোণোৱালক তেতিয়াহে মানি ল'ব। অন্যথা তেওঁলোকে আজি ৰাস্তাৰ পৰা বহু খেদা খাবলগীয়া হৈছে, ঘৰত ৰাইজে ঘৰ ঘেৰাও কৰিছে। গতিকে এইখিনি সময়ত তেওঁলোকে গাদীত থকাৰ নৈতিক অধিকাৰ নাই। যদি কেব বাতিল কৰিব নোৱাৰে তেওঁলোকে নৈতিক অধিকাৰ বিগত
বিগত 3 দিনত আপোনালোকে কৃষক শ্ৰমিক বাকৰিত আপুনিও এগৰাকী অনশনকাৰী আছিলে 3 দিন অনশনৰ বিৰতিত আপোনালোকৰ চৰকাৰী পক্ষৰ অনুৰোধত আপোনালোকে অনশন কৰি আজি এই দুৰ্সংগঠনত ভাগ লৈছে আপোনালোকক আজি নেতৃত্ব দিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অৰূপ কলিতাকে আদি কৰি দুনীয়া আঞ্চলিক ছাত্ৰতা কি ক'ব এই ক্ষেত্ৰত জনসাধাৰণক লৈ আপোনালোকে অনাগত দিনত কেনেধৰণে আগবাঢ়িব বৃহত্তৰ যুৱ সমাজৰ প্ৰতিনিধি হিচাপে এয়া আচলতে 1894 চনত হিন্দু মুছলমান একলগে 7 কৃষকে কেছ দিছিল ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে সেই ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে কেছ দিয়া বীৰ শ্বহীদসকলৰ আত্মাকে ৰণাঙ্গন অৰ্থাৎ ৰণসংকাৰ আমি মাতিব লগা হোৱা নাই জাতিৰ এই সন্ধিক্ষণত সকলো মানুহ ওলাই আহিছে নাগৰিকত্ব মানি নলয় নাগৰিকীয়া দালালসকলে বিজেপি RSSৰ এই দালালসকলৰ আমি স্বৈৰাচাৰী নেতৃত্বক আমি কোনোকালেই নামানো বিজেপি RSSৰ নেতা সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ যি দাম্ভিক মন্তব্য তেওঁলোকৰ দৰ্পশূন্য হৈ যাব এতিয়া সৰ্বস্তৰৰ ৰাইজ জাতি জনগোষ্ঠীৰ সংস্কৃতিৰে ওলাই আহিছে আমি আনিব লগা হোৱা নাই সকলো মানুহ ওলাই আহিছে আৰু ওলাই আহিব জাতিৰ সন্ধিক্ষণত সকলোকে ওলাই অহাৰ বাবে জ্ঞাপন কৰিছোঁ আৰু এই যি আন্দোলন এই আন্দোলন আমি সৰ্বস্তৰলৈ লৈ যাব লাগিব মন্ত্ৰীমণ্ডললৈ লৈ যাব লাগিব ঘৰে ঘৰে লৈ যাব লাগিব আৰু এই বিধেয়কক আমি হৃদয়েৰে নস্বাত কৰি আমি তেওঁলোকৰ যি এই নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ জোৰ জবৰদস্তিয়ে আমাক জাপি দিয়াৰ প্ৰচেষ্টা এই প্ৰচেষ্টাক আমি কি ক'ব এই ক্ষেত্ৰত কেবৰ বিৰুদ্ধে আমি যিটো আজি বৃহত্তৰ পাথৰঘাট অঞ্চলৰ আমাৰ যিখিনি যুৱক আহিল কেবৰ বিৰুদ্ধে অসম চৰকাৰে কৰা এই অন্যায়ৰ প্ৰতিবাদ কৰিছে সকলো প্ৰতিবাদকাৰীক ধন্যবাদ জনাইছোঁ ইয়াত যিখিনি ৰাইজ সহযোগিতা কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ কেব আমাক নালাগে কেব বাতিল কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ যিটো এই দাম্ভিকতা সৰ্বানন্দ সোণোৱালৰ বিশ্বাসঘাতকতা তেওঁ অসমৰ নায়ক আছিল কিন্তু আজিৰ তাৰিখত তেখেত খলনায়কত পৰিণত হৈছে গতিকে কেব বাতিল কৰিব লাগিব আমি এই পথৰুঘাটৰ পৰা আহি আজি ডিকিলাৰ যিটো দুনীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এই শ্বহীদ বেদীত আমি আমাৰ কাৰ্যসূচী সমাপ্ত কৰিম এপাহ পুষ্পাঞ্জলি অৰ্পণেৰে গতিকে সমূহ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু এই কেব আমি নামানো জয়